Love you zindagi, love you zindagi. Good morning guys. আজি আমি আহিছো পাৰা ৰোড কিহৰ কাৰণে বিখ্যাত সবেই জানে। ডিয়াৰ জিন্দগী মুভি ইয়াতে শ্বুটিং হৈছিলে আৰু আজি আমি ৰাতিপুৱাই 7টা বজাতে পাৰা ৰোডত আহিছো। দেখিছে পাৰা ৰোডৰ যিটো পৰিৱেশ, ৰাতিপুৱা 7টা বজাতে মানুহৰ যিটো ভিৰ, এনেকুৱা লাগিছে যেন ইয়াত কিবা মেলা লাগি আছে। ৰাস্তাত মানে গাড়ী মটৰৰ কাৰণে জেগা নাই, গোটেই ৰাস্তাটো মানুহৰে ভৰি পৰিছে। ৰাতিপুৱা যদি আপুনি যদি চকুৰ কৰে আগৰ পৰা পিছলৈকে গোটেই মানুহ ৰাতিপুৱা টাইমটো দেখুৱা তুমি, টাইম কিমান হৈছে? টাইম চাইলোঁ, এতিয়া 8টা বাজিলোঁ, আমি 7টা বজাতে আহিছিলোঁ। মানুহৰ ভিৰ চোৱা। জেগাখিনি চাই লওক, লোকেশ্যনটো কেনেকুৱা পাইছে জনাব। পাৰা ৰোড, ডিয়াৰ জিন্দগী মুভি ইয়াতে শ্বুটিং হৈছিলে। মুভিবিলাক ইয়াতে শ্বুটিং কৰি থৈ যায় বলিউডৰ পৰা আহি, তাৰপিছতে ইয়াতে মানুহৰ জমা হৈ যায় যিকোনো স্পটতে। সেইদিনা আমি হেৰিত গৈছিলোঁ, দোনাপালাত গৈছিলোঁ, তাত ইমান মানুহৰ ভিৰ য'ত সিংগম মুভিৰ শ্বুটিং হৈছিলে। আজি 2 দিন আগত গ'লোঁ চাপৰা ফৰ্ট, তাতেও কি চিনেমা আছিলে এখন, চাপৰা ফৰ্টত দিল চাহতা হে আমিৰ খানৰ, সেই জেগাটোতো কিমান মানুহৰ ভিৰ। আৰু আজি ইয়াতে ৰাতিপুৱাই আহিছোঁ, ইয়াতে ইমান মানুহৰ ভিৰ। সেইফালে চাই লওক পৰিৱেশটো, ইফালে পথাৰ আছে, এইটো চাইডেও পথাৰ আছে, মাজতে এইটো ৰাস্তাটো। ইয়াৰ পৰা দেখালে ভালদৰে বুজি পাব। গোটেই নাৰিকল, ওখ নাৰিকল গছ দুইফালে ৰাস্তাটোৰ, আৰু মাজেৰে এই ৰাস্তাটো। এইটোৱে ইয়াৰ যি বৈশিষ্ট্য, যি অস্তিত্ব, ৰাস্তাটোৰ যি বৈশিষ্ট্য, যাৰ কাৰণে এই ৰাস্তাটো ফেমাছ। খালি নাৰিকল গছ চাইডে আছে। আৰু ইয়াতে আকৌ গাড়ীবিলাক পাৰ্কিং কৰিলে পইচা লয় 50 টকা কৰি। ইফালেও আছে সিফালেও আছে, ৰাস্তাৰ পাৰত দুইটা পাৰত 50 টকা। কিন্তু আমি 50 টকা দিয়া নাই, আমি অকণমান আগতে ৰাখি খোজকাঢ়ি আহিছোঁ কাৰণ ৰাতিপুৱা সময় অলপ ৱাকিঙো হ'ল বুলি এনেকৈ আহিছোঁ। ইমান ৰাতিপুৱাই আহিছোঁ আমি, যাতে আমি ভিউটো কম পাওঁ, 2-এটা ৰিলচ বনাব পাৰোঁ, লগতে ফটো উঠিব পাৰোঁ। কিন্তু ইয়াতে তেনেকুৱা নহয়, ইয়াতে কথাটো উল্টা। ৰাতিপুৱাৰ ভাগতে ইমান মানুহৰ ভিৰ, তেতিয়াহ'লে চিন্তা কৰক সন্ধিয়াত কিমান মানুহৰ ভিৰ হ'ব। তো গাইজ, আমি এতিয়া অলপমান পাৰ্কত আহিছোঁ, 50 টকাৰ টিকেট দেখাইছোঁ আপোনাক। আৰু এইফালে ৱাছৰুম আছে, এইফালে লেডিজ জেণ্টছ আছে, এতিয়া ড্ৰেছিঙো আছে এনেকুৱা। আৰু এইফালে এইটো পৰিৱেশটো, এইফালে এখন চিলড্ৰেন পাৰ্ক আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এইফালে গোটেই অ'পেন এৰিয়া, গ্ৰাউণ্ড। আৰু এইফালে কিছুমান ফটো শ্বুটিং পইণ্ট আছে ইয়াতে, ইয়াৰ পৰা ফটো চটো ল'ব পাৰে। এইবিলাক গছত এইবিলাক কিছুমান আৰ্টিফিচিয়েল বাৰ্ডছ বনোৱা আছে। আৰু এইফালেতো এটা ডাঙৰ স্নেইল আছে ইয়াতে, এইটো। আৰু এইফালে এটা বাটাৰফ্লাই, পখিলা। আৰু এইফালে কিছুমান ভেকুলী আছে ইয়াতে বহি, ইয়াতে ফটো চটো উঠিছোঁ আমি। এইখিনিয়ে বহুত ডাঙৰ পাৰ্ক নহয়, ইয়াতে জাষ্ট বহি আপুনি অলপ টাইম পাছ কৰিব পাৰে বহি। আৰু ইয়াতে যদি আপোনাৰ ৱাছৰুম লাগে আছে, চব চেঞ্জিং ৰুমো আছে ইয়াতে। এইখিনিয়ে পাৰা ৰোডত। আৰু ভালে লাগিলে, আপোনালোকে আহিব পাৰে, ৰাতিপুৱা ভাগত আহিলে আহিব পাৰে, দুপৰীয়া ভাগত আহিলে আহিব পাৰে, সন্ধিয়া ভাগত আহিলে আহিব পাৰে। যেতিয়াই সময় সুবিধা তেনেকৈ এবাৰ হ'লেও ভিজিট কৰিব পাৰা ৰোড, ভাল লাগিব। আমি এতিয়া ইয়াৰ পৰা ওলাই যাম। যদিহে ভিডিঅ'টো আজি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু জনাব কেনেকুৱা পাইছে। আৰু এনেকুৱা ধৰণৰ গোৱা ব্লগছ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইফালে চাওক, এইবিলাক ভেকুলী মাইনা, ভেকুলী আপা। তুমি মানে হাইট মানে ৰ'বই পৰা নাই ভেকুলীকেইটা চাই।
এইফালে কুকুৰটো চোৱা, ওপৰৰ ফালে চাই ডাক দি আছে, মাত হ'লে নাই। তো গাইজ আমি এতিয়া পাৰ হেডৰ পৰা ওলাই গৈ আছোঁ, বাইক য'ত ৰাখিছিলোঁ বাইকৰ পাৰ্কৰ ওচৰলৈ। আমি গোটেই পাৰ্কখন এক্সপ্ল'ৰ কৰিলোঁ, ইয়াত ওচৰত থকা পাৰ্কখনতো গ'লোঁ, ইয়াতে ৱাছৰুমৰো সুবিধা আছে। ধুনীয়া ধুনীয়া আমি ইয়াতে ৰিলচ বনাইছোঁ। আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল মই দি দিম স্ক্ৰীণত, চেক আউট কৰিব পাৰে ইনষ্টাগ্ৰামত। ধুনীয়া ধুনীয়া ইয়াত ৰিলচ বনাইছোঁ। তো বহুত ভাল লাগিলে। ৰাতিপুৱাই আহিছিলোঁ আমি, সূৰ্য উদয় হোৱাৰ আগতে আহিছিলোঁ প্ৰায়, আৰু এতিয়া 9টা বাজিল। প্ৰায় আমি ইয়াতে 3 ঘণ্টামান টাইম কটালোঁ, ভাল লাগিলে। ৰাতিপুৱা হোৱাৰ কাৰণে ৰাতিপুৱা যিটো সূৰ্যৰ কিৰণ পৰিছে চেহেৰাত, গাত, আৰু তাৰপিছত যিখন ফটো আহিছে বা যিটো ভিডিঅ' কোৱালিটি আহিছে, বহুত বেছি ভাল লাগিছে। ফটোবোৰ বহুত বেছি উজ্জ্বল আহিছে ফটোবোৰত। ৰাতিপুৱা বাৰু সন্ধিয়া ফটোবিলাক ভালেই হয়, আপোনালোকে আহিলেও ৰাতিপুৱা আহিব পাৰে, আৰু যদি বিচাৰে সন্ধিয়া আহিব পাৰে। সন্ধিয়া খালি অলপমান বেছিকৈ ভিৰ পাব ইয়াতে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' আজিলৈ এৰিছোঁ। ভালে থাকিব, কুশলে থাকিব। জয় আই অসম। বাই বাই। তো গাইছ, ইয়াতে বাইকখন পাৰ্ক কৰিছিলোঁ, এতিয়া আমি ইয়াৰ পৰা ওলাই দিম।